দুইজনে একেলগে हेलो फ्रेंड्स गुड इवनिंग सकलोके पुनः स्वागतम जानाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল থাম্বনেল আৰু টাইটেল চাই আপোনালোকে গম পাইছে হয় বিয়া এখনত আহিছোঁ ওচৰৰে বিয়া তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক কাৰ বিয়া তো আপোনালোকে নিশ্চয় গম পাব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে এয়া প্ৰথমেই সোমাই আহিছোঁ বিয়া ঘৰলৈ বিয়া ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো ইয়াৰ কাষত মানুহবোৰ দেখিছে বহি আছে লগতে ইয়াৰ কাষত আপোনালোকে দেখা পাইছে ইয়াৰ কইনা লগতে সখী আৰু বান্ধৱী বহি আছে এজনী বান্ধৱীয়ে একদম ক'বই নোৱাৰা হৈছে পুৰা নাচি আছে তো ইয়াৰ লগতে দেখাব বিচাৰিছোঁ আজি কইনাৰ মাহীয়েক একদম জুই আপোনালোকে ভিডিঅ'টো চালে গম পাব কিহৰ কাৰণে গ'লোঁ জুই একদম সোমাই গ'লোঁ ভিতৰলৈ সোমাই গৈ দেখাব বিচাৰিছোঁ এয়া আপোনাৰ ধুনীয়া চিকেন বাটিত আৰু এইপিনে পায়স গোল্লা এয়া চিকেন মটন আৰু লগতে পুৰি বনাই থকা হৈছে কাৰিকৰকেইজনে লগতে পোলাও আছে তো অলপ দেখাব বিচাৰিলোঁ আপোনালোকক তো মানুহ যিহেতু সমাগম হৈছে আৰু মানুহ এয়া খাবলৈ মাতি নিয়া হৈছে লগতে ময়ো আপোনালোকক অলপ বিয়াখনৰ ভিউটো দেখাব বিচাৰিছোঁ এখন সুন্দৰ বিয়া অৱশ্যে এয়া লগৰ এজনৰ পালোঁ লগতে তেওঁকো অলপ কাষতে লৈ ল'লোঁ আচলতে মোৰ ফ্ৰেণ্ড এজনৰ ভাগিন হয় অৱশ্যে বিয়াখন আচলতে তুলনি বিয়া এয়া কইনা আৰু সখী তুলনি বিয়াৰ তো আপোনালোকে গম পালেই হয় আজিৰ বিয়াখন অৱশ্যে মোৰ ফ্ৰেণ্ড এজনৰ ভাগিনৰ তুলনি বিয়া লগতে এই যিজনে ভিডিঅ' কৰি আছিলে ন মোৰ তেওঁ অথনিয়াৰ পৰা মোক একদম খাই মাৰিছে যে তাকো উঠাব লাগে তো ফাইনেলি তাকো অলপ ভিডিঅ'টোত উঠাই দিলোঁ খুব হেপ্পী নেচাই কিয় ঘূৰি ঘূৰি পজ দিছে মানে তো লগৰজনৰ ভাগিনজনীয়া মোৰো ভাগিনী তো ফ্ৰেণ্ডকেইজন আমি গোটেইকেইজনেই আহিছিলোঁ বিয়াখনত তো আমাক অলপ ৰিচিপশ্যনত দিয়া থোৱাৰ অলপ দায়িত্ব অৰ্পণ কৰিলোঁ লগতে এই ব্লেক চাৰ্টজন পিন্ধাৰ এইজন হৈছে কইনাজনীৰ ডাঙৰজন মোমাইক আৰু মোৰ ফ্ৰেণ্ডজন আপোনালোকক দেখাব বিচাৰিছোঁ সেইজন আপোনাৰ মাজত বহি আছে বগা জাম্পাৰ এটা পিন্ধি লগতে এয়া মানুহবোৰ লগতে কাষতে এয়া চেল্ফি পইণ্ট দিয়া হৈছে চবেই চেল্ফি পইণ্টত কেমেৰামেনজনে একদম য'তেই ত'তেই তো বিয়া বুলি ক'লেই খোৱা বোৱা মেইন যেতিয়া অলপ খোৱা বোৱাৰ ভিডিঅ'কণো কৰিব বিচাৰিলোঁ এয়া আপোনালোকে দেখিছে সকলোৱে খোৱাত ব্যস্ত আইটেমছ আছে ধুনীয়া ধুনীয়া আইটেমছ আছে পুৰি আছে পোলাও আছে মটন আছে চিকেন আছে আপোনাৰ মটৰ পনীৰ আছে তো এইপিনে আপোনাৰ কফি শ্বপ মেচিনো বহাই দিছে খুব সুন্দৰভাৱে পকৰি লগতে আপোনালোকে গৰম গৰম কফি গ্ৰহণ কৰিব পৰাকৈ সঁচাকৈ বহুত ধুনীয়া আয়োজন কৰিছে এইবাৰ দেখা পাইছোঁ লগৰ এজনে একদম তাৰমানে মাজভাগতে একদম ৱাইফৰ লগতে আহি একদম খোৱাত ব্যস্ত ক'বই নোৱাৰে একদম ভাত চিলিকিহে খাইছে আৰু লগতে কৈছে বোলে ৱাইফকো উঠাব লাগে ভিডিঅ'ত এয়া কাষতে আছে ৱাইফ আৰু কণমানি ছোৱালীজনী বাৰু যি কি নহওক তেওঁলোকক অলপ ভিডিঅ'টো উঠাই দিলোঁ অলপ দিয়া থোৱাত ব্যস্ত আমিবোৰ ওচৰৰ লগৰ ল'ৰাৰ ভাগিনৰ বিয়া যেতিয়া আৰু আমি অলপ হেল্প কৰি দিছোঁ আৰু সকলোৱে মিলি তো অলপ দিয়া থোৱাৰ পিছত অলপমান এনেকৈ পেণ্ডেলৰ ভিতৰত বহি অলপ বিয়াখনৰ আমেজ ল'লোঁ আৰু লগতে আপোনালোককো দেখাই
যাব বিচাৰিছোঁ। আৰু বিয়া বুলি ক'লেই আৰু যিয়ে নহওক তুলনীয়ে হওক লাগিলে বৰ বিয়াই হওক, তো এইপিনে কাষত চাওক কইনাৰ লগতে সৰু সৰু কণমানি ল'ৰা ছোৱালীকেইটাই সুন্দৰভাৱে নাচি আছে। চাওকচোন উখল মাখল এটা সুন্দৰ পৰিৱেশ, সঁচাকৈ কিন্তু বহুত ভাল লাগিছে। চাওক আপোনালোকে এইবাৰ আপোনালোকে দেখা পাইছে, এয়া অৱশ্যে ইয়াতে আমাৰ ইয়াৰ অঞ্চলটোতে এখন ডেন্স স্কুল আছে। এই ডেন্স স্কুলৰ মাষ্টৰ হয় চন্দন। তেওঁকো বিয়াখনলৈ নিমন্ত্ৰণ দিছিলোঁ যেতিয়া তেওঁ আহি খুব ধুনীয়া নাচে। এইয়া মই যে কৈছিলোঁ মাহীয়েক জুই বুলি, এয়া চাওক অৱশ্যে মাহীয়েকে আগতেও ভাল নাচিছিলে, তো এতিয়া বিয়াৰ পিছতো ধুনীয়া নৃত্য প্ৰদৰ্শন কৰি আছে। চাওক কি আনন্দ মনত, কি ধুনীয়াকৈ নাচিছে। এই নাচ বুলি ক'লে ক'বই নালাগে আৰু সকলোবোৰে অংশগ্ৰহণ কৰিছে। তো চাওক আপোনালোকে নাচত থাকি চিঞৰ বেছি, দৰ্শকখিনি যিখিনি চাই আছে বা সৰু সৰু ল'ৰা ছোৱালী হওক একদম ইমান চিঞৰ, সঁচাকৈ আচৰিত লাগিছে আৰু খুব ভাল লাগিছে। এয়া ডেন্স মাষ্টৰৰ লগতে বাকীবোৰো খুব সুন্দৰকৈ নাচ প্ৰদৰ্শন কৰি আছে। আপোনালোকে চাওক মাহীটো ক'বই নালাগে, পূৰা ফূৰ্তি আৰু। ফাইনেলি আপোনালোকক আৰু এটা নৃত্য দেখাব বিচাৰিম। লগতে আপোনালোকে চাওকচোন নাচেই যেন মিল হৈ পৰিছে একদম, চবৰ মনত ফূৰ্তি। লগতে মই এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ লগৰ কেইজনমানে চাওকচোন একদম ফটোশ্বুট কৰাত ব্যস্ত, মোকো মাতি আছে। আপোনালোকক দেখা পাইছোঁ মোৰ পিছপিনে আপোনাৰ চেল্ফি পইণ্টত চাওক না বহি লৈ একদম পূৰা ফটোশ্বুট চলি আছে। লগতে এইবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ কইনা লগতে সখী লগতে বান্ধৱী কেইজনমানৰ এটা ভাল লগা নৃত্য, আৰু নকৈ নোৱাৰি এই কণমানি ছোৱালীজনীয়ে সন্মুখৰ ৰৈ ইমান ধুনীয়াকৈ নাচিছে চাওকচোন আপোনালোকে। আৰু কমেণ্ট কৰি আপোনালোকে জনাবচোন ছোৱালীকেইজনীয়ে কেনেকুৱা ধুনীয়া নাচিছে, নিশ্চয় কমেণ্ট কৰিব। লগতে ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব। তো আপোনালোকে চাওক সঁচাকৈ দেই বহুত ধুনীয়া নাছিলে, মোৰ হ'লে বহুত ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগে নিশ্চয় জনাবচোন। এয়া ফাইনেলি শেষত আমি গোটেই ফ্ৰেণ্ডকেইজন বহিছোঁ খাবৰ বাবে। অৱশ্যে আগতে পুৰি খোৱা হৈছিলেই, এতিয়া পুৰি নাখায়, পোলাও আৰু বোলে মটনহে খাব অকল। তো সকলোকে খোৱা বোৱাৰ পিছত আমিবোৰ একেলগে বহিছোঁ ফ্ৰেণ্ডকেইজন। এজনে ভিডিঅ' কৰিব লাগে, তেওঁ পূৰা পজ দি আছে, তেওঁক ইপিনে ঢাকি ঢাকি দিয়ে। এতিয়া আমাৰ সন্মুখত আহি পৰিলে মটন আৰু পোলাও, তো খোৱাত ব্যস্ত। ইপিনে এয়া কইনাৰ মামা লগতে আৰু এজন বন্ধু, একেলগে মিলি আমি গোটেইখিনিয়ে আহাৰ গ্ৰহণ কৰি আছোঁ। তো আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে
নিশ্চয় কমেণ্ট কৰি জনাব, লগতে যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আজি বিয়াতে আমাৰ ফ্ৰেণ্ডখিনিয়ে ফটোশ্বুট কৰা ফটোবোৰ এই ভিডিঅ'তে সাঁচি ৰাখিছোঁ। তো